हेलो गाइस आज এটা নতুন ভিডিও বনালো আজি কাটিকেছা বিহুৰ উপলক্ষে এটা নতুন ভিডিও বনালো পংকজ এমডিআৰত ব্লগ এটা বানাই দিলো আজি মানে গধূলি আমি ছাতি জ্বলাব লাগিব তাৰ মানে পথাৰে পথাৰে ছাতি জ্বলাব লাগিব আমি এটা পথাৰখন এবাৰ চাবা আইছো আমি পথাৰখন ধান কেনেকৈ হৈছে এয়া চাওক পথাৰখন এয়া চাওক পথাৰ গধূলি আমি ছাতি জ্বলাব লাগিব তাৰ মানে গধূলি আহি ছাতি জ্বলে আমি ঠগি ঠগি খাব লাগিব গধূলি ইটা পথাৰখন চাওক এয়া পথাৰখন চাওক পথাৰ এয়া আমি মন্দিৰ বনাই আছো ফুল চুল দিছো ধুনীয়াকৈ ফুল চুল দি গধূলি আমি ঠগি দিব লাগিব ইয়াত ছাতি জ্বলাব আহিলোঁ এয়া চাওক ছাতি লৈ যাই আছোঁ আমি পাথৰত এয়া পাথৰ যাই আছোঁ পাথৰ আমাৰ এয়া চাওক ছাতি এয়া আমাৰ টিকলি মানুহ কিনা মানুহ আমি ছাতি জ্বলাম কিনা বাই বাই দি 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 ছাতি জ্বলাম নাই যা ছাতি জ্বলাম আমি গাঁৱৰে ঘৰখনি সেউজীয়া ধাননি তাতে জানা সৰগ ৰচো পুতলি সোণগুটি তাতে জানা সৰগ ৰচো পুতলি সোণগুটি তুলসী তলে জয় জয় ৰাম তুলসী তলে মৃগ পহু চৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে এয়া চাওক আমাৰ সেয়া কৰিব ওলাইছে আমাৰ দেৱনাথে এয়া চাওক সেয়া কৰিব এয়া চাওক সেয়া কৰি আছে এয়া চাওক হৈ গ'ল ইটা ছাতি জ্বলোৱা শেষ কিবা কবি নেকি অলপ অলপ তুলসী তলে জয় জয় ৰাম তুলসী তলে মৃগ পহু চৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে বিহু বিহু বিহু
হেল্ল' গাইজ, যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।